আমি বৰ্তমান আমাৰ কি বলে BPF-ৰ যি ছাপোৰ্টাৰ আছে মেডাম চুলি মেডাম তেখেতকে আমি ছাপোৰ্ট কৰোঁ আৰু চুলি মেডামে 100% জিতিব, বহুল ভোটত জিতিব, আমাৰ এইটো আশা আছে। আৰু আমি এনেকুৱা অতীত কি বলে নাঙলৰ কিবাতে আছো, ছাপোৰ্টতে আছো আৰু এতিয়াও আছো। আমি ছাপোৰ্ট হৈ আছে। আমি ইয়াত সুবিধা পাইছো। আমি কি বলে আমাৰ এইখন চৰকাৰে যি নাঙল চৰকাৰে যিটো আছে আৰু কি BPF আছে, আমাক বহুত সুবিধা বা আমি এখেতৰ পৰা সঁহাৰি পাইছো। আমি এখেতসকলৰ কিবা লৈয়ে আমি চলি আছো আৰু ইমান দিনে আমি যিখিনি পাইছো বহুত পাইছো আৰু কি। আমি এই মাজতে 5 বছৰ যিটো আছিল আমাৰ এই চৰকাৰ আৰু কি, তাৰ পৰা আমি একো পোৱা নাই বা আশাও কৰা নাই। আছিল লৰেন্স এছলি ছাৰ আছিল, কিন্তু আমি তাৰ পৰা একো সঁহাৰি পোৱা নাই। আমি এতিয়া বেলেগৰটো কি ক'ম, আমি নিজে পোৱা নাই, এইটোৱে কৈছো আৰু কি। বেলেগৰটোতো বেলেগে 17 বছৰে হাগ্ৰামা ছাৰে কি কৰিছে নকৰিছে ৰাইজে চাই আছে ন। বহুত কৈছে, বহুত কৰিছে ছাৰ। আৰু এতিয়া চুলি মেডাম আহিছে, আমি আশা কৰিছো আমি বহুত আমি সঁহাৰি পাম বা ইকুৱা পাম আৰু সুবিধা পাম। আৰু তাৰ কাৰণে আমি ইয়াত 100% ছাপোৰ্ট আছো। আৰু আমাৰ ইয়াত যিমান আছে আৰু কি মানে ৰাইজে বাইদেউক আৰু কি এক্সেলেণ্ট মাৰিবৰ কাৰণে আমি আশা কৰিছো আৰু কি। আজি DB নিউজ লাইভক আজি ধন্যবাদ জনাইছোঁ। আজি আমি মানে আগত হৈ যোৱা ইলেকশ্যনত আমি আগৰে পৰা আমি BPF-ক ভাল পাওঁ আৰু BPF-এ আমাৰ বহুত আশ্বাস দিছে, মাটি পাটা আৰু যিখিনি বাকী কাম আছে সেইবিলাকক কৰি লৈ যাব বুলি আমি আশা ৰাখিছোঁ। আৰু সেইকাৰণে আমি এইবাৰো আমি শিউলি বাইদেউকে আমি ছাপোৰ্ট কৰিম। আৰু শিউলি বাইদেউক ছাপোৰ্ট কৰি আমাৰ কামবোৰ বাকী আছে সেইবিলাক আমি অতি শীঘ্ৰে অনুৰোধ কৰিম, যাতে আমাৰ স্থায়ীভাৱে মাটি পট্টা দিবলৈ যাতে আমাৰ কাম কৰি দিয়ে ছাৰে, চিফ ছাৰে। আৰু যিমানবোৰ বাকী কাম আছে আনডেভেলপ, সেইবিলাক যাতে আমি উনুকিয়াই দিম, ছাৰে যাতে কৰি দিয়ে। আৰু আমাৰ 12 নং চালাকঠি সমষ্টিত দেৰাচাৰ ছাৰে আছে। দেৰাচাৰ ছাৰে যিমানখিনি বাকী আদৰুৱা কাম আছে সেইবিলাক যাতে আমাৰ পূৰণ কৰি দিয়ে। মোৰ চকুৰ আগত একো কাম কৰা নাই, সেইকাৰণে আমি এখেতসকলক আমি ছাপোৰ্ট নকৰোঁ। আমাৰ অল হাজৰাইগুৰি, আমাৰ চান্তাল আৰু যিকোনো জাতি আছে, আমাৰ মেজৰ হ'ল BPF। আমাৰ কাৰণে কাম কৰা নাই আৰু এখেতৰ ঘৰত গ'লেও সি লুকাই বাহিৰত ওলাই যায়। সেইকাৰণে আমি এখেতক আমি বিয়া পাওঁ। গৈছিলোঁ, লগ পোৱা নাই। বিহুৰ কাৰণে পইচা খুজিবলৈ গৈছিলোঁ, কিন্তু আমাক ঠকাই বেলেগ ফালেদি ওলাই আহিল। আমাৰ এইখিনিৰ পৰা 95% পাব, আমাৰ মনচৰগাঁও ভোট চেণ্টাৰৰ পৰা। ইহঁতে আমালোকৰ পৰা ভোট লোৱাৰ কাৰণে ইহঁতে ক'বই একো কাম কৰা নাই, কিন্তু আমি চাই আছোঁ বা বহুত ৰাইজে চাই আছে যে কৰিছে নে কৰা নাই, আমি পাব্লিকহে গম পাওঁ। পঠাই দিম। ভোটত জিকিব লগা আছে আমাৰ শিউলি মহালাৰী। আমাক এই এৰিয়াত আমি সকলোকে নাঙলতে আমি এইবাৰ জয়যুক্ত কৰি দিম। কিয় যে দিব, আমাৰ যাতে ৰাস্তা ঘাট যাতে মেৰামতি কৰি দিব পাৰে, আৰু কিছুমান আমাৰ আই ঘৰ পোৱা নাই যাতে এইটো দিব পাৰে, আৰু কিছুমান যে অৰুণোদয় কিছুমান পোৱা নাই যাতে এইটো দিব পাৰে। এইটোৰ কাৰণে আমি ভোট দিম। সিহঁতৰ পৰা আমি একটা বস্তু পোৱা নাই, একটা ৰাস্তা ঘাট আমাক ইয়াত দিব পৰা নাই। তাৰ কাৰণে এইবাৰ আমি ভোট নাদিম। এই কাম কৰি আহিছে কিবা এটা BPF বহুত কাম কৰি আহিছে। ৰাস্তা ঘাট বছৰত BPL-এ কিবা কাম কৰিছিল কৰা নাই, একেবাৰে কৰা নাই, আমাৰ এৰিয়াত কৰা নাই। আপোনালোকৰ এই জায়গাখনৰ নাম কি? হাজৰাগুৰি। আমাৰ প্ৰায় ইহঁতে চব পাব। BPL-ৰ পৰা আমি একটা বস্তু নোপোৱাৰ কাৰণে মানে আমি ইয়াতে কিবা ভোট দিম। ইহঁতৰ পৰা আমাৰ আশা আছে আৰু কি, পাৱাৰ আশা আছে আৰু কি।